হেল্ল' এভৰিৱান, মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ ভালনে বাৰু? মোৰ পিছে ভালেই দেই। মই পিছে এতিয়া বাছত গৈ আছোঁ ঘৰলৈতো এনেইতো নাযাওঁ, কিবা কাৰণতে যাম বাৰু। কাৰণটো হ'ল ভণ্টিৰ বিয়া আৰু আজি মানে বৰতি চুকত প্ৰগ্ৰাম আছিলে, সেইকাৰণে ঘৰলৈ গৈ আছোঁ। এইফালে ইমান গৰম পৰিছে নহয়, এইফালে বতাহ মৰাৰ কাৰণে মই পূৰা টোপনিয়াই গৈ আছোঁ। টোপনিয়াই থাকোঁতে এইফালে নাদুৱা চিটিক পালোহি। নাদুৱা চিটিক পাই লগৰকেইজনীক এৰিলোঁ, তাহাঁতকো বাই বাই ক'লোঁ। তাৰপিছত টুকটুকি পোৱাৰ কাৰণে মই মানে লগে উঠি গুচি আহিলোঁ আৰু। এইফালে বাইপাছত দেখিছে ইমান ধুনীয়া ভিউ আছিলে নহয়, ইমান ধুনীয়া ভিউ উঠিছে। এইফালে ভণ্টিজনী ইমান মৰম লগাজনী পোৱালীজনী। এইফালে আকৌ মানুহ থকাৰ কাৰণে মই ভিডিঅ' নকৰিলোঁ আৰু তললৈ কৰি দিলোঁ। তাৰপিছত গঙ্গা পাৰ হ'লোঁ আৰু গঙ্গাৰ পাৰ হৈ পিনে গৈ আছোঁ। এইফালে মোৰ চুলিৰ অৱস্থা দেখিছে, অৱস্থাই নাই আৰু। এইফালে ড্ৰাইভাৰৰ ছোৱালীজনী বিয়া বুলি কৈছিল নহয়, ইয়াতে বিয়া মানে। তাৰপিছত আমি ওলাই আহিছোঁ বৰতি চুকৰ ফাংচনৰ কাৰণে, প্ৰগ্ৰামৰ কাৰণে। এই ড্ৰেছটো দেখিছে, মই মিছত মানে অৰ্ডাৰ কৰিছিলোঁ। তো কেনেকুৱা লাগিছে কমেণ্ট কৰিব, আৰু যদি ভাল লাগে তেতিয়াহ'লে ক'ব, মই লিংকটো দি দিম। এইফালে আকৌ আমিও গৈ আছোঁ। এইফালে আকৌ দেখিছে নহয়, এইফালে দেউতা হয় দেই বুলি ভাবিছে নেকি? দেউতা নহয়, এইজন হয় মোৰ তাইদেউ। পিছফালে মা বহিছে, মা পিছে দেখা পোৱা নাই। তো তাইদেউ সেইকাৰণে লাইটটো অন কৰি দিছে, দেখিছে নহয়, টৰ্চ লাইট অন কৰি দিছে মাক দেখুৱাবৰ কাৰণে। তো হাঁহি গৈ আছোঁ। এইফালে মানুহবোৰো গৈ আছে এজনকে খোজকাঢ়ি, যিহেতু বহুত দূৰ নহয়। এইফালে পিছে দেউতা গাড়ীত গৈছে, দেউতা অকলে যোৱা নাই, লগত ভণ্টি গৈছে বাৰু। তাৰপিছত আমিও এনেকৈ গৈ আছোঁ। যাওঁতে তো প্ৰগ্ৰাম পালোহি বৰতি চুক পাই নামি পিনে ষ্টেজৰ ওচৰলৈ গ'লোঁ। ষ্টেজৰ ওচৰলৈ গৈ পিনে দেখিছোঁ বাপৰে এনেকুৱা মানুহ হৈ আছে। আকৌ লগৰকেইজনীক লগ পালোঁ। তো লগৰকেইজনীক লগ পাই এইফালে আকৌ আৰু এজনী লগ পালোঁ, তাই পিছে সৰুতে বিয়া সোমালে। তো এইফালে লগৰটো স্কুলৰ দেই, একদম তাই ৰাজা হয়, সকলোৰে মৰমৰ আৰু। এইফালে আকৌ ছিংগাৰো উঠিলে। ছিংগাৰ উঠাৰ পিছত চবেই মানে ফূৰ্তি ফাৰ্তা কৰিছে আৰু নাচিছে, ফূৰ্তি কৰিছে। মোকো এনেকৈ নাচিবলৈ মায়ে কৈছিলে, তোৰ লগৰ লগ পোৱা নাছিলোঁ কাৰণে মই নচা নাছিলোঁ, জাষ্ট ভিডিঅ' কৰি থৈছিলোঁ। তাৰপিছত তেনেকেই আকৌ চাওঁতে লগৰকেইজনীক মই লগ পালোঁগৈ। লগ পাই পিনে অলপ নাচিব ক'লে, মোৰো ইমান ভাল লগা নাছিলে গানবোৰ, সেইকাৰণে মই ইমান নচা নাছিলোঁ। তাৰপিছত এইফালে আকৌ লগৰবোৰে পূৰা নাচিছে, ময়ো অলপমান এনেই দিলোঁ আৰু জোৰ জবজ কৰাৰ কাৰণে। এইফালে পোহৰো হ'লগৈ নহয়, পোহৰো হ'ল, চবৰে মানে অলপ ডাউন হৈ গ'ল আৰু। ইমান ৰাতিপুৱা হৈ গ'ল, তো যিহেতু ৰাতিটো সাৰ পাই আছে, নাচিব নোৱাৰিলে। তো চবেই ঘূৰাঘূৰিকৈ গৈ আছে, আমিও ঘূৰাঘূৰিকৈ যাবলৈ লৈছোঁ গাড়ীত উঠি পিনে। তো তাইদেউতো ঘৰলৈ গ'লেই, আমি গৈ আহিছোঁ। যোৱাৰ পিছত এইফালে দেখিছে বহুত পোহৰ হ'লগৈ, মানুহবোৰ গোটেইবোৰ খোজকাঢ়ি গৈ আছে। এইফালে আমাৰ নদীৰ কাষ পাৰ হৈ পিনে ঘৰ পালোহি। তো চাওকচোন গাইজ, মোৰ চুলিৰ অৱস্থা, মুখৰ অৱস্থা, মানে মুখৰ কি ক'ব আৰু, বেমাৰী কুকুৰাৰ নিচিনা হৈ গৈছে, ইমান টোপনি ধৰিছে মোক। তো ভিডিঅ'টো লেটকৈ দিয়া হৈছে, তো আপোনালোকে বেয়া চেয়া নাপাব। তো আজিলৈ আহিছোঁ, বাই বাই।